হ'ল 23 বছৰে মানে মোৰ নিজৰ ককাই ভাইৰ দৰে থাকিলোঁ, কোনোদিন বেয়া একো এটা কথা আমাক কৈ নাপালে। তাৰপাছত মানে গাঁৱত দুই এটা কথা শুনিলত তাক মই কালি সুধিলোঁ 8টামান বজাত, কথাটো 8টা বজাত চাহ খাইছোঁ একেলগে সুধিছোঁ। তেতিয়া সি ক'লে মই বাৰীত কোৰ মাৰি আছিলোঁ, দৰ্শনা ভৰালীয়ে তাক হেনো মাতিলে, বৰ্তা আহকচোন আমাৰ ঘৰলৈ আহক। সেই সময়ত কোনো নাছিলে, ল'ৰাটো কিন্তু আছিলে, সৰু ল'ৰাটো। তাতকৈ মই সবিশেষ নাজানো কাৰণ মই ঘৰত থকা মানুহ। তাৰপৰা তাক মই সুধিলোঁ, মাতিলে বোলে, গ'লোঁ, বৰ্তা বহক বহক বুলি কৈ তেতিয়া তাইক হেনো মানে হেৰি হ'ল, সি মই নবহোঁ, যাওঁগৈ, কোনো নাই ঘৰত, মই নৰওঁ, মোৰ বৰ ভৰি হাতবোৰ বিষ। বোলে আমাৰ ঘৰত বিষৰ টেবলেট আছে, পাপায়ো বিষৰ টেবলেট খায়, ৰ'ব মই টেবলেট এটা দিছোঁ বুলি টেবলেট এটা খালে। খোৱাৰ পাছত সি কি হ'ল কি কৰিলে নিজে নাজানে, মোক কৈছে তোক মই আৰু বহলাই মই তোক আৰু একো ক'ব নোৱাৰোঁ, আৰু তই মোক সেইবোৰ নুসুধিবিও। তাৰপৰা মই নুসুধিলোঁ, নুসুধাৰ পাছতে গৰু এৰাল দিলেগৈ, চাহ তাহ খাই গৰু এৰাল দিয়াৰ পাছত 12টা বজালৈকে নহা দেখি গোটেইখন বিচাৰি ফুৰিছোঁ, নাই পোৱা। 4 বজাত আকৌ চাই মেলি দেখিছোঁ গছজোপাত ওলমি আছে। এজনী ছোৱালীৰ কাৰণে মানে গোটেই তাৰ জীৱনটো ধ্বংস হৈ গ'ল। খুব ভাল মানে অতৰ ৰাইজো ওলাই গৈছে এজন মানুহৰ কাৰণে, কাৰণ ছোৱালীজনী অকলে এইটো কাম কৰিব পৰা নাই, যাতে তাইৰ ক্লাইণ্টটো এই কামটো ক'ৰ পৰা হৈছে সঠিক সেই মানে অপৰাধীজনক ধৰা পৰিলে হেজাৰজনী সৰু ছোৱালী বা হেজাৰটা ল'ৰা মানে এই মানে অসমবাসীলৈও এটা ভাল হেৰি হ'ব কেছটো ধৰা পৰা মাত্ৰকে। ছোৱালীজনী দেখাত বৰ সুন্দৰ, পঢ়াটো ভাল, আৰু প্ৰথম অৱস্থাত ছোৱালীজনী বেয়া নাছিলে, কিন্তু ইয়াত এটা ডাঙৰ ক্লাইণ্ট সোমাই আছে, সোমাই থকাটো সত্য। আৰু মেট্ৰিকৰ ৰিজাল্ট ভাল ৰিজাল্ট কৰিছে, ফাৰ্ষ্ট ডিভিজনৰ ৰিজাল্ট কৰিছে। পঢ়া শুনাটো বেয়া নাছিলে বাৰু, দেখাই শুনাই ভাল, পঢ়াই শুনাই কথাই বতৰাই বহুত ভাল, বহুত ওপৰত। আৰু এই আপুনি কোনোবা আজি এতিয়ালৈকে নাম সাঙুৰ খাইছে নেকি? দুজনৰ নাম আহিছে তথ্যলৈ, আৰু এই ৰেকেটটোত কোন দুজন নাম এতিয়া চৰ্চা চলি আছে? এতিয়া মই মানে কোৱাহে শুনিছোঁ, আৰোহণ কাশ্যপ বুলি, বা ইজনৰ নামটো মই ঘুনুকঘানাককৈ শুনাহে, ইমানকৈ মই নাজানো, লাহে লাহেহে গম পাম কথাবোৰ। আৰু নজৰুলেই হ'ব নেকি, মই ভালকৈ নাজানো, কাৰণ অলপ দেৰি পাছত কাৰণ গোটেই মানুহখিনি ওলাই গ'ল, পথাৰত আছেগৈ, লাহে লাহে মই গম পাম।